वेलकम टू माय यूट्यूब चैनल पीजे बाबू। आज এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত এটা আছে সাৰপ্ৰাইজ। আপোনালোকে যাওঁ বলক সাৰপ্ৰাইজটো কি থাকে চাওঁ। আমি বিপিয়া পালোহি। বিপিয়াত পাই বৰ্তমান হোটেলত মই চাহ খাইছোঁ চিংৰা। তাৰপৰা আমি ঘৰত যাম এতিয়া আৰু ইয়াৰ পৰা লৈ যাম এটা বস্তু যিটো নেকি সকলোৱে ব্যৱহাৰ কৰে আৰু যাম বলক ঘৰত যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি গৈছিলোঁ বিহপুৰীয়া আৰু বিহপুৰীয়ালৈ আপোনালোকে ভাবিব পাৰে কিয় গৈছিলোঁ কি কথা, আৰু তেতিয়াই কৈছিলোঁ এটা ছাৰপ্ৰাইজ আছে। আৰু আমি বৰ্তমান মই ঘৰ পালোহি আৰু এটা বস্তু লৈ আহিছোঁ আৰু সেইটোনো কি বস্তু চাওঁ বলক। ঘৰত ল'ৰা ছোৱালীয়ে ভৰ্তি হৈ আছে আৰু ইয়াত দেখিছে বেলুন আহি থোৱা আছে আৰু আমাৰ বস্তুটো হৈছে এইটো। আজি বাৰ্থডে মোৰ ভতিজা হয় নিহাৰিকা বৰুৱা চেলিব্ৰেট নাও। চব খাই নুমাই দিয়া আকৌ জলদি যায়। মাক খোৱা দিলে না বক খোৱা দে আকৌ বক খোৱা খাই দিবা দেই মই কৈছো আকৌ জ্বলিছে।